Hello guys, welcome back to my YouTube channel Ankita's Vlog. কি খবৰ আপোনালোকৰ আশা কৰো সবৰে ভাল আৰু মোৰটো আজি একদম বেছিয়ে ভাল আৰু কিয় ইমান ভাল আপোনালোকে নিশ্চয় গম পাব ভিডিওটো চাই থাকিলে শেষলৈকে চাই থাকক আৰু মই যাব ওলাইছো এতিয়া বৰ্তমান বৰবৰী আৰু সো তাত যাই কি কৰিম কিয় গৈ আছো সেইখিনি আপোনালোকক কম লাহে লাহে কম আপোনালোকে গম পাব ভিডিওটো চাই থাকিলে আৰু আশা কৰিম আপোনালোকে ভিডিওটো চাব শেষলৈকে সো বলক যাও মোৰ লগত আৰু ইয়াতে আহি পালোঁ আমি আৰু এইফালে গধূলিয়ে হ'ল আৰু আমি ওলোৱা ষ্টাৰ্ট কৰি দিলোঁ বিশেষ একো লোৱা নাই ইয়াতে কাৰণ আমি য'ত মানে প্ৰগ্ৰেমটো কৰিম তাতে কাপোৰ চাপোৰখিনি পিন্ধি ল'ম ইয়াতে ইমান মেকআপ মানে মুখৰ যিখিনি মেকআপ আছে সেইখিনি ইয়াতে কৰি লৈছোঁ আৰু চুলিখিনি গাঁঠি লৈছোঁ আৰু এইখিনি কৰি এনেকৈ যাম আৰু তাত কাপোৰ চাপোৰখিনি পিন্ধি ল'ম আৰু আমি এতিয়া পুৰা মেকআপত ৰেডি হৈ গ'লো এয়া চাওক ড্ৰেছ কৰা নাই বাকী মেকআপ চেকআপ কৰি লৈছোঁ আৰু এইবিলাক আল্টা চাল্টা লগাই লৈছোঁ বলক তালৈকে যাই আপোনালোকক লগ পাই আছোঁ আৰু আমি আহি পালোঁ আৰু মাও আহি পালে আনফালৰ পৰা আৰু আহি পায়ে মোক কাপোৰ চাপোৰখিনি ধুনীয়াকৈ পিন্ধাই দিলে কাৰণ আমাৰ দেৰিও হৈ আছিলে কাৰণ প্ৰগ্ৰেম আৰম্ভ হ'বৰ কাৰণে বেছি সময় নাছিলে আৰু এইফালে চাওকচোন গোটেইবোৰ মানুহ আছে সকলোৱে ওলোৱাত ব্যস্ত তাৰপিছতে আমাৰ এইফালে আছে কৃষ্ণ আৰু আজি এই পৰিৱেশটো চাই হয়তো আপোনালোকে গমেই পাইছে কি হ'ব গৈ আছে আমি কিহৰ কাৰণে মই আহিছিলোঁ একচুৱেলি আমি আজি এটা ৰাসৰ প্ৰগ্ৰেম কৰিম মানে ৰাস নাচিব লাগে চ' বহুত দিনৰ মানে পৰিকল্পনা নহয় হঠাতে হোৱা এটা ছাডেন প্লেন হয় চ' কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ সেইখিনি একদম আমাৰ মানে ভালকৈ ক'ব পৰা অৱস্থাত নাই কাৰণ আমাৰ ল'ৰা ছোৱালীখিনিও মানে ল'ৰা নায়েই ধৰক গোটেইখিনি ছোৱালীয়ে আৰু আমাৰ ছোৱালীখিনিৰো বহুত বেছি মানে অভিজ্ঞতা নাই এইবোৰৰ ক্ষেত্ৰত তথাপিতো আৰু আমি জাষ্ট চেষ্টাহে কৰিম কি কৰিব পাৰোঁ চ' ভাবিলোঁ কি আপোনালোককো গোটেইখিনি দেখুৱাওঁ চ' আপোনালোকক মই ক্লিপ কেইটামান দি দিম আৰু যিখিনি কৰিব পাৰোঁ সেইখিনি আপোনালোকে চাব নিশ্চয় জনাব কেনেকুৱা হৈছে আৰু এইফালে গোটেইসকল ওলোৱাত ব্যস্ত আৰু আমাৰ এইখিনিতে মোক মাতাতেই ব্যস্ত আৰু এয়া আমাৰ ফাইনেল লুক আমাৰ ইফালে গোপী সকলো আহি পাইছে ইফালে সৰু গোপিনী আছে আৰু ইফালে ফটোশ্বুট হৈ আছে চ' আমি এতিয়া প্ৰগ্ৰেম কৰিম আৰম্ভ হ'ব তাত বেলেগ মানে প্ৰগ্ৰেম চলি আছে সেইখিনি শেষলৈ আমাক দি দিব চ' চাই থাকক আপোনালোকে দেখাই যাম আপোনালোকক কি হয় কাষলে মোৰ দুবাহুৰে মলাম আৰু এইফালে আমি ফটো উঠি আছোঁ সকলোৱে গ্ৰুপ হৈ হেনো ফটো উঠে চ' তাৰ বাবে আৰু আমাৰ এই গোপিনীসকলৰ লগতে আৰু এইফালে আমাৰ খুৰীহঁত সকলোৱে হাতে হাতে মোবাইল লৈ এই যে সৰু সৰু স্মৃতিবোৰ মোবাইলত সাঁচি ৰাখি ভাল লাগে কেতিয়াবা চাই ভাল লাগে মনত পেলাই ভাল লাগে তাৰে এটা এটা প্ৰয়াস আৰু আমি এতিয়া পুৰা ৰেডি হৈ আহি আছোঁ ইয়ালৈকে এটা প্ৰগ্ৰেমৰ কাৰণে মাতিছে চ' আমি আৰু এইফালে আমাৰ শ্ব' আৰম্ভ হৈ গ'ল আহকচোন চাওঁ
ফাইনালি আমি প্রোগ্রাম কৰি উঠিলো এতিয়া জাস্ট আমি ৰাধা কৃষ্ণ আৰু ভিডিঅ'টো আপোনাক নিশ্চয় দেখাম অলৰেডি চাগে চালে মই ক্লিপটা আগত লগাই দিম অ'কে আৰু কেনেকুৱা পাইছে আপোনালোকে জনাব জাষ্ট অলপ দিম আৰু গোটেইখিনি যিহেতু দিব নোৱাৰোঁ আৰু আমি প্ৰগ্ৰাম কৰি মেলি কাপোৰটো ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আৰু নৰ্মেল ড্ৰেছত আহি গ'লোঁ কিয়নো একদম পূৰা টাইট নোৱাৰি এনেকৈ অলপমান ৰাস চাম আমি নে কি কোৱা ৰাস চাবিনে নাই আমি এতিয়া ৰাস চাম অলপ তাৰপিছত আপোনালোকক দেখাই আছোঁ মেকআপ চেকআপ গুচাই দিলে না মুখখন ক'লা ক'লা হৈ আছে ইগন'ৰ মাই ফেচ আমাৰ চুমু তাই পূৰা এনজয় কৰি আছে মানে ওচৰত গান বাজি আছে বাকী ল'ৰা ছোৱালীবিলাকে নাচি আছে চ' তাই তাকে একদম তাই ইয়াতে ফিল্ডতে নাচি দিছে লগত ময়ো তাইৰ লগত অকণমান নাচি দিলোঁ আমি আহি গ'লোঁ চাহ খাব হোটেলত চাহ খায়েই ফুচকা খাব আহিলোঁ ফুচকা মেইন আৰু ওচৰতে একদম চকুৰ আগত দেখি আছোঁ ফুচকা নাখামনে আৰু নাখাইতো নোৱাৰি আমাৰ ছোৱালীসকলৰ ফেভৰেট চবেই জানে মইতো বহুত ভাল পাওঁ ফুচকা খাই আৰু কোনে কোনে ভাল পায় জনাবচোন আৰু এয়া চুমু তাইও ফুচকা খাই আছে তাইৰো একদম পূৰা প্ৰিয় হৈ গৈছে এতিয়াৰ পৰাই আৰু ফুচকাটো মুখতো সোমাই পূৰা হেঁচি ঠেলি সোমাই দিছে
আৰু এয়া ফুচকা খাই উঠি আমি পাস্তা খাবলৈ আহিলোঁ আৰু পাস্তা খাই লৈ আমি ঘৰলৈ আহিলোঁ আৰু তাত বেছি সময় নাথাকিলোঁ খোৱা সময়খিনিয়ে আৰু ইয়াতে ভিডিঅ'টো এণ্ড কৰোঁ বেছি দীঘলীয়া নকৰোঁ অলৰেডি বহুত দীঘল হৈছে আৰু ভিডিঅ'টো যদি চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে বাই বাই